সিন্নাতটো চাই সৰু অলপমান কিন্তু মনটো আৰু খুজ হৈ গেলে ভাগাৰটো লাগছিল কমি গেল ভাগাৰ আজি যদি মই এটা মাছ নিব নোৱাৰো বামী মাছ মোৰ নাম ৰূপমে নহয় কি দিছ নিব লাগে এটা Hey guys, good morning. Just উঠলো আৰু আজি কথা কি প্ল্যান বনাই থৈ দিছো মাইন্ডত কথা চিন্তা সাতে মান প্ল্যান আছে আজি এটা হল তা মানে কালিতে মাছ আনি থৈ দিছো বাপা আৰে বামি মাছৰ শিকাৰ কৰিব যাবা খুজছো হেদেনক ফোন মাৰি ফেলা কলো হেদেন যাও বল হেদেনে কৈছে কই মাছকে যাও নেকি তাৰো কথা খেও নেও মোৰ কিন্তু বহুত প্ৰবল ইচ্ছে আছে মাছ পালিও নাপেলিও বামি মাছৰ শিকাৰ কৰিব গেলি আমাৰ পে কি মাছ খাবা ইচ্ছে কই মাছ নে তোৰ বামি মাছ খাবা ইচ্ছে ভগৱানে জি মিলো হিচুৱে আৰু নেই আমাৰ পে বি পজিটিভ মানুহ গাইস ওয়াদেন Kok gel heden? Matro ka asile? Cycle lagi sini ki. Sani ki. Heden e bela saon na stand bag isi. Ita na wai bela sa abo. Matro amreli biseri el bapare. Aro guys finally ahan bollo dekchu mo dokhai aso baru. Amar ghottor feature dekhi ahan or para দেখা পাই ক্যামেরাত ধরবে নরি মজাই দেখাই আছো শিকারির ঘরত বললো ভাললি কোথায় শখ খাই থা যায় রা তালা তো খোলা আছে বারু যেছি এটা আমি দেখছি তো তাকো দেখা নাপাই কয় হয় না নহয় বা মালটো ধরবে পারা নাই না কই আকৌ আন্দিছিলে নহয় ও হেৰি রে তেৰি গজব বেজেছে গেলে গাইস বললো নহয় মই কৈ আছো কি বস্তু মই দূৰৰ পৰা দেখছি না মই বলো বললো নেকি টিউব লাইটৰ এখন চিজি থাকে হেফালৰ পৰা দেখা পাই আছো মই মস্ত বললো এখন ইমান মান দি গেল মই ভাল লাগি গৈছিল মনটো নহয় বিৰাট দুখ পালো ফাইনেলি গাইস হেদেনো আছি আৰু ইটান বামি মাছৰ শিকাৰ কৰিব যাম তাৰমানে হেদেনে কই মাছৰো শিকাৰ কৰিব মই কিন্তু কই মাছ আজি নালগে মোক মই পুৰা ফাইনেল কৰি দিছো বামি মাছৰ শিকাৰ কৰিম তাৰমানে আৰু মোৰ মনটো আজি পুৰা কৈ আছে এটা হলো মই বামি মাছ পাম বুলি এটাই প্ৰব্লেম পাও খালি তাৰমানে কি জানে পাতি থৈ দিবা লাগে বামি মাছৰ কাৰণে হিটোৱে প্ৰব্লেম পাও আৰু বেলেগ এনে প্ৰব্লেম একো নাই মাই কি কি দিছ নিতে লাগে এটা তোর বাকি থৈ দিলে এটা পাতি থৈ গেলে এটা বুই থাকবি কই না আমি আপাকে লাগি না বাপা লোক তো আর এটা আৰু ওপৰত খালি মাছ গিটা থৈছে না নাই তেপ পলিথিন এটা কেটামান উলিয়াই দিছিল মোক দেখলি না দেন আমাৰ মায়ে আৰু পেৰ কি সাপোর্ট বামি খাবয়ে কই মাছও খাব আকৌ গম পাইছা নাই বামি মাছৰ কাৰণে দেন কোনটো বৰহি লাগব ইচু এইটো সৰু হ'ব নেকি হে এইটো ধুনীয়া হ'ব এইটো ধুনীয়া আৰু গাইছ এই বৰশীটো লগাই লওঁ বাৰু প্লাষ্টিক দলো কেনেকৈ লগাই লওঁ মই তাকে ভাবি আছোঁ ফুল কেইটাপত তলছোঁ আজি তাৰমানে কি জানাই নে মাহঁতে দুটা বৰশী নিবাই দিছে সেদিনে কৈছোঁ দুটা বৰশী লওঁ কৈছোঁ নালগে বা পাৰে পালি এটা মাছ পালি হ'ব তাৰমানে মই ছাকচেছ হ'ব লাগিব আজি পুৰা প্লেন এফালে পানী বটল লৈছোঁ বৰশী লৈছোঁ দল লৈছোঁ আৰু এই বৰশীটো লৈছোঁ অলপ দূৰ গেলি দলাই ফেলে আৰু এফালে টোপ হিচাপে মাছ লৈছোঁ কালিতে কৈয়ে থৈ দিছোঁ বাবা আৰে মাছ আনি থৈ দিছোঁ মহা মাছ আৰু সেদিন আহিলি এতিয়া যাওঁ আৰু আজি তাৰমানে গাই চিকাৰটো এই জেগাখানটিতে কৰিব লাগিব দেখিছানে এফালে শিল আছে বামি দুনিয়াৰ পাবা লাগে হিচাপ মতে এফালে হেদেনে বৈ আছে আৰু মই এইটো চাইডে মাছ চাছ বঢ়িয়াকৈ লগাই দিছোঁ এফালে বৰশী পুৰা পাতি থৈ দিছোঁ দেন 10 ঘণ্টামান ৰখিব লাগিব আৰু এতিয়া বামি ধৰিছি নে নাই টিংৰাও ধৰা নাই মই ক'লো বোলে বামি মাছৰ কাৰণে বোলে টিংৰা মাছ নাই মই এফালে পাতি বামি এটা হ'লেও উঠাম গাইছে আজি মনটো মোৰ পুৰা কৈ আছে বামি এটা হ'লেও পাম বুলি হেদেনৰ বোলে বৰশী গেল গাইছে এফালে দল গাঠি আছে আকৌ তাত অলপ বেছি হেৰি দি বেছি দীঘল কৰি দিয়া আৰু এফালে চিকাৰী আমি একলাই নহয় টিটিও আছে এফালে গোটাই ইটি আছে কি হ'ল বৰশী গেল তাতে লাচেতো বৰশী লগাই লো বঢ়িয়াকৈ সিহঁতে বৰশী চৰি খেদা লাগে মোৰ আৰু টেনশ্যন নাই পাৰে মাল লৈছোঁ লগৌ আৰু বৰ খালি বৰ্তমান গাইছ 15-20 মিনিট হৈ গ'ল এটাক গেলি এটা খোট মাৰা নাই বাপা আৰে আজি মিষ্টেক হ'ব মোৰ এটা বিশ্বাস আৰু মনত গাইছ দেখা নাই বামি চিকাৰী বহুত আজি একালে তহঁতও নেকি এই বা কথাই ই বললো দিব ভিতৰত বামি হাঁচি আৰু সেইজনে গাইছ বৰশী ছিঙি গেলি লগাব পৰা নাই বেটাই আজি ৰিজাল্ট আউট হ'ব বল হেঁতেন আজিৰ পৰা আহিবি নে নদীত আৰু হা কাণত ধৰি উঠাব আৱশ্যক নাই উঠাও নাই তাৰমানে কি হ'ব কথা নাথাকে না নাজানে আকৌ আজি যদি মই এটা মাছ নিব নোৱাৰো বামি মাছ মোৰ নাম ৰূপমে নহয় মই ক'লো তোক কই মাছ সদায় খায়ে থাকা কেজি উঠে ফেলা আজি কথা বামিৰ কাৰণে একদিন আহিব নোৱাৰা নেকি তই ইমান হে হেঁতেন তুই ফাইনেলি তুই এটাই উঠে দেখা লাগ দি চেং পিপলে চেং এইটো এটা হেল্ল' পুৰি খাব পাৰিবি এইটো এটা চেঙে হেঁতেন গেছি গাইছে ৰ'দে ৰ'দে টুকুৰা ঘূৰা দি আছোঁ বাপা আৰে এটা মাছে ধৰা নাই বাপা আৰে মোৰতো আৰু আজি হাঁচি আৰু জীৱনত নাহো বাপা আৰে বামি
এইফালে পাতি থৈ দিছোঁ বৰশী এইফালে বৰশী পাতি থৈ দিছোঁ দেখা নাই বামি ধৰিলে কথা মোক কাহে বামি ধৰিব কিন্তু আমি তাৰমানে কৈ মাছ উঠোৱা মানুহ নে তাৰমানে অলপ 5 মিনিটমান যদি এটা মাছ নাপাওঁ তেতিয়া আমাৰ নিৰাশ হোৱা যায় আমাৰ সেই স্বভাৱটো থাকি গ'ল তাৰমানে সদায় সেই কৈ মাছৰ কাৰণে চিকাৰ কৰাতে আৰু বামি মাছত বহুত টাইম লাগে বাপা আৰে এইগিলা জেগাত ধুনীয়াৰ বামি নাথাকিব কি সুন্দৰ জেগা দেখা নাই এইগিলা জেগাত বামি থাকে কিন্তু কি হ'ব পোৱা নাই বাৰু হেদেনে গাইছ ক'ত বহি আছে দেন কয়ে হেদেন জোতা হেদেনে এফালে বহি আছে মই হাতত পাতি থৈ দিওঁ বাৰু হেদেন এটা কাম কৰোঁ বোলে যি হৈছে আৰু বল্লু এখন আছে সেইখন পাৰি ফেলে এনে কৈ মাছৰ কাৰণে যা না বেকাৰতে টাইম ৱেষ্ট কৰি কাম নাই বহুত টাইম থাকিলোঁ গাইছে এটা মাছে ধৰা নাই জানানে ইচ্ছা নোহোৱা হৈ গৈছে অলপ আগতে কোৱা নাই মই তাৰমানে কি কৈ মাছ উঠোৱা মানুহ নে বামীৰ কাৰণে বহুত ধৈৰ্য লাগে তাৰমানে কেতিয়াবা দিনটো মানুহ বহি ফেলে এটাও নাপায় কাৰণ আমাৰ এই নদীতটো ইমান বামী মাছ নাথাকে না আছে বামী মাছ বেলেগ মাছ নাথাকিলেও বামী মাছ আছে কাৰণ কি জানে বামী মাছৰ চিকাৰ চবেই নকৰে আৰু ধৰিব নোৱাৰি জালেদি হেৰি কৰি এইগিলাখানেদি ধৰিব নোৱাৰি সেইকাৰণে দাস চাৰ বামী আছে দলঙৰ তলত পুৰা পালোঁ আৰু ভৰা হৈ আছে নদীটো মই দৌলাব নোৱাৰোঁ ৱেইটটো নাথাকে মাছেদি সেইটোৰ কাৰণে মাছ এইকেইটা ভাজি পেলাই খাব পাৰিবি যা জানে লৈছোঁ মাছকেইটা নাই বামী মাছে ধৰা নাই পানী কমলিহে বামি মাছে ধৰে শিলুৰ তলত থাকে বামি মাছ জানো কিন্তু সেই পানী অলপ কমবে লাগব নে তেতিয়া পাম চাগে এতিয়া ভাল বাৰিষে পাবি নেকি মাছ বামি মাছ তুমি ঠিকে কৈছা মাই তোৰ পেটটো বেছি এক্সপ্ৰেছন কৰা খাইলি জানা না সেইকাৰণে নাহিবি তই হাঁহ বাদে দি মাই যিমান এতিয়া হাঁহে মোৰ হাঁহি মাত নহয় গৈছে কিয় ইমান দূৰ হৈছে নেকি চিমটীয়া কালাৰটো কিহৰ কাৰণে চিন্তা কি চিন্তা আছে তোৰ দেচোন কওঁ কি চিন্তা আছে কথা যে কোৱা কিছুমান চিন্তা যে একোৱেই নাই এনেই চিন্তা জেৰিৰ লগতে চিন্তা কৰি থাক তই আমি মাছ নাপালোঁ কি হ'ল এতিয়া আমি যাম বল্লো পাৰবেক গেলে আৰু মই পুৰা ড্ৰেছ পিন্ধি লৈছোঁ আজি তাৰমানে হাতেদি বল্লোখান দখাম তহঁতকো বঢ়িয়াকৈ দখাম কেনেকৈ পাৰোঁ পুৰা একদম পাৰফেক্ট হেৰিত লৈছোঁ এইফালে ঘৰত মুখা চুখা এটা সময় যদি কিবা গৰু কামাৰ দিব পাৰে এই ইমান সৰু ডাঙৰ লাগব হাতখনত নহয় গাড়ী হাতখনতো হেৰিব লাগিব না হ'ব নেকি অলপমান ডাঙৰ হ'লে ভাল আছিলে সেইটো ঢিলে হ'ব লাগিব অলপমান তাৰমানে গাইছ বল্লো এখন চাই থৈ দিছোঁ সেইখানে যাব লাগিব তাতে সেইখানে পাৰি ফেলে হেদেনেৰে মই চাতটা কৈ মাছে আনিব পাৰে আৰু এইফালে দেখিছা ঘৰত আহি মুখা চুখা গোটাই দিছোঁ কাৰণ কি জানা ভিতৰৰ ফালে নুসুমৰ কাৰণেহে হয় দেন একবাৰ ধুনীয়াকৈ চেক কৰিলোঁ তই পাৰে গলৰ এইগিলাখন চেক কৰিলোঁ নহ'লে কথা কামেলি কথা হে নোৱাৰে নে গাইছ আজি চাকচেছ হয় হেলমেট পিন্ধি লৈছোঁ এইবাৰ কোনে পাই নে নাপায় গম নাপাওঁ বাৰু হেৰি কৰি ফেলে আৰু গাইছ বল্লো এই এখন বল্লো গাইছ এই পাৰি লৈ গৈছে কোনোবা এই গাজত বেজিতে কোনোবা পাৰি লৈ গৈছে বল্লোখান গাইছ দেখছি এখন বল্লো আছিলে দুনিয়াৰ তাতে ইমান কষ্ট কৰি ফেলে হেৰি কৰিলোঁ পাৰি লৈ গৈছে বল্লোখান গাজত বেজিতে সেইকাৰণে গোলাক দি আছোঁ ৰ নহ'লে বেলেগে এতিয়া দেখা নাই বল্লো এই গোলাই পাইছে এনেই ইমান কষ্ট কৰি পেলাই ড্ৰেছ চেছ পিন্ধি ল'লোঁ বাপাৰে গাইছ আৰু এখন আছে সেইখনে পাৰোঁ বাৰু এখন পূৰা মাৰি লৈছোঁ এই বল্লো এখন দেখা নাই এখন নাই সেইখন এখন দেখা নাই কামের বুড়ি হ্যাঁ এই ও পিছকে পিছে হেঁটছি এ বলো হান গাই বললো হ্যাঁ পিছে পিছে হেঁটছি ও কোট গাইজ হ্যাঁ বললো লাগিয়েছে দেখছে না এগুলো বললো লাগিয়েছে হেই যা 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 আছে না আৰু এইটো আছে মোৰ হেৰি চাইছে পিছফালে ও গোলাই পাৰি লৈ গৈছি নহয় হাঁহান তাতে থকা খান হেল্ল' পিছফালে হাতত চাহ অক্সিজেন নাপাই গৈছে ভাগাত ধৰি গৈছে অক্সিজেন নাপাই গৈছে বিশ্বাস কৰা যদি ফাইনেলি গাইজ ছাকচেছ বল্লো পাল্লোঁ মোৰ কিবা ভাগৰা লাগি আছে জানানে কিয় গম নাপাওঁ বহুত কষ্ট হৈ আছে কিবা একেদিন আৰু ভাবছোঁ মই আজি বৰশী বম বহি পেলাই আৰু 4 দিন 5 দিনমান বৰশী নব তাৰে পিছত আহি পেলাই বৰশী বম আৰু একেদিন ৰেষ্ট দিম এসপ্তাহ মই প্লেন এটা আছে আৰু যোনে এফালে ক'ৰবাত বহি আছে যোনে আৰু হেদেন আহি আছে হেদেনে চাহ খাই আহিব বোলে ঘৰত ফাইনেলি মই অলপ হেদেন আহি গ'লে দুটা উঠাওঁ ভাল লাগব মনটো ফাইনেলি গাই যাত্ৰা কৰিছোঁ দেখিছা নাই কি সৰু কওঁৱে দি আৰু এফালে হেদেনো আহি গৈছে বাৰু হেদেন আজিৰ পৰা এসপ্তাহ মই আৰু বৰশী নব আজি লাষ্ট আৰু
সদায় নহয় এইবাৰ ফিক্স তাৰমানে ৰবিবাৰে বম আৰু গাইছ আজি ৰবিবাৰ আৰু ৰবিবাৰে বম বৰশী আৰু নবৌ একেদিন তাৰমানে কি জানে একেদিন ৰেষ্ট ভিডিঅ' আহি দেখবো একেদিন ৰেষ্ট ল'ম তাৰমানে বহুত টাইম মূৰত এই 2 নম্বৰ উঠাইছোঁ আৰু হেদেন উঠে নাই হেদেন এই কোনোবা ফালে গেছি মই মাতি আছোঁ মাত দিয়া নাই এই দুটা হ'ল এফালে গাইছ পাতি থৈ দিছোঁ আৰু সেইটো চাই যে গুদুকৈ মাৰি আছে ডাঙৰ ডাঙৰ শোল আছে এইটো হেৰিত কিন্তু মাছে নধৰে বহুত টাইম হ'ল হেদেনে সেইফালে বৈ আছে আৰু মই এইটো চাইডে বৈ আছোঁ মাছ চাছ ধৰা নাই বাপাৰে দুটা ধৰিছে দুটাকে উঠাইছোঁ বাৰু সৰু সৰু কৱে হেদেনে বোলে 5টামান পালাক বাৰু এনেকুৱা কৱে আৰু চিৰিয়াটোৰ সমান ডাঙৰ বোলে হেদেনে ডাইলগ মাৰি আছে মোৰ আগত আৰু এতিয়া বেছি টাইম নকৰোঁ তাৰমানে মাছ নাপেলি 10 মিনিটমান বৈ গুচি যাম ঘৰত বহুত টাইমৰ মূৰত হেদেনাথৰ খালত আহি পেলাই ফাইনেলি এটা উঠলো হেদেনাথৰ খালত যাত্ৰা ফাইনেলি গাইছ হেদেনাথৰ খালৰ পৰা আজিও এটা বৃহত্তম নহয় কিন্তু বহুত ডাঙৰ সিন্নাতত চাই সৰু অলপমান কিন্তু মনটো আৰু খুজ হৈ গ'লে ভাগাৰটো লাগছিল কমি গ'ল ভাগাৰ মাছ পালি আৰু হেদেন গুচি গেছি কৈছে কি তই বহি থাক অলপ টাইম মই বোলো যা তহঁতৰ খালতে আছোঁ যাতে ওচৰতে আছোঁ যাতে থাকোঁ অলপ টাইম সেনেকৈ গাইছ 6টা-7টামান উঠলো বাৰু এইটো এতিয়া 8টা-10টামানে হ'ল বাৰু কিমান মই গণনা নাই ভালকৈ এতিয়াও ছাকচেছ আৰু ভালেকেইটাও পালোঁ বাৰু হেদেনাথৰ খালত এইকেইটাই হৈ গ'ল আধা কেজি মানে হ'ব চাগে আৰু যি নহওক মিছন ছাকচেছ বাৰু আৰু তোক ফান্তি শেষ কৰি থৈ যাওঁ তাৰমানে আজিৰ পৰাই এসপ্তাহমান আৰু নব আৰু প্লেন আছে হেদেন আৰু মোৰ হেদেনেও গোটেই বৰশী চৰশী ছিঙি গ'ল নে ডাইৰেক্ট গুচি গ'ল তাৰমানে সেই মাইতো গোটেই আজি বাটলৈ চাই আছা নেকি মাছ আনিম বুলি কম বস্তু নহয় হে হয় নেকি আনিছোৱেই দিয়া আধা কেজিমান গাইছ ঘৰক আহিলোঁ আৰু মাই বাটলৈ চায়ে আছে তাৰমানে কি আপাই কেতিয়ান মাছ আনিব কেতিয়ান খাম এনেকুৱা তাৰমানে প্লেনত মাইকীজনী চাই আছে বৰশীটো থলো ফাইনেলি বঢ়িয়াকৈ থাকি গ'ল পাচোনে পোৱা নাই মাছ এই চাওঁ মাই চাওঁ পাচোনে পোৱা নাই হে কি জানানে মাই বামি এনেই বেকাৰ টাইম হোপা হেৰালো হয়নে তাত চাইছে কৈ মাছে আনিছোঁ দেখিছেনে বুলি পালোঁ আৰু কেইটামান ভালকৈ পাইছিলোঁ এটা দুটাকে কিন্তু এই আকৌ কালি নিচিনাকৈ শান্তি টাইমত বৰষুণ আছে পূৰা কলোৱাকৈ আছে একদম ফাইনেলি মই অলপ হচি দিয়ে আৰু যাওঁ আৰু সেনেকৈ ভাবি পেলাই আৰু গুচি আহিলোঁ আৰু পেক মাছকেইটা তাড়াতাড়ি বাচ পেদাও গাইছে আৰু মোৰ যি ভাগাত ধৰছি বাপা আৰে ঠেং বিষে গৈছে আৰু এইটো সপ্তাহ বৰশী নব একদম চান্দে বৰশী বম আৰু সেইকাৰণে আৰু ধুনীয়াকৈ গা চা ধুই এসাঁজ খাব লাগব এই পেক মাছকেইটা বাচ পেদাও আৰু গাইছ ভিডিঅ'টো হাজিতে শেষ কৰি দিওঁ বাৰু ভাল লাগলেও বেয়া লাগলেও লাইক আৰু ছাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু নেক্সট কালিক গেলে লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই